আমি পুনৰ আজি ডুমডুমা DFO আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰিছো। যোৱা 7 ছেপ্টেম্বৰ তাৰিখে ডুমডুমাৰ DFO গৰাকীয়ে এগৰাকী সাধাৰণ বনকৰ্মী হেমকান্ত হাতীমুৰাক যিদৰে বৰ্বৰভাৱে আক্ৰমণ কৰিলে, চৰকাৰী বেজ ফালি দিলে, তাৰ পিছত আচলতে তেখেতৰ ওপৰত এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৱাকালি তিনিচুকীয়া জিলা প্ৰশাসনে এখন নটিফিকেশ্যন জাৰি কৰিছে। ডুমডুমা DFO গৰাকীৰ ভিতৰত 7 দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া তদন্ত কৰিবৰ কাৰণে তেখেতে এখন নটিফিকেশ্যন জাৰি কৰিছে। আমি পুনৰ দাবী জনাইছো ডুমডুমা DFO গৰাকীক যিকোনো মূল্যৰ বিনিময়ত ডুমডুমা DFO গৰাকীক নিলম্বন কৰিব লাগিব। তাৰ লগে লগে ডুমডুমা DFO গৰাকীয়ে চৰকাৰী যিদৰে বেজ ফালি দিলে, হেমকান্ত হাতীমুৰে এটা চকু উলিয়াই দিলে মাৰধৰ কৰি, এই বিষয়টো সঠিক তদন্ত হ'ব লাগিব। তাৰ লগে লগে ডুমডুমা বন সংগঠনৰ আন্ডাৰত থকা বিভিন্ন বনাঞ্চলত আচলতে যিদৰে JFMC কাম হৈ আছে, এই কামসমূহ আচলতে কেলেংকাৰী হৈছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে। গতিকে JFMCৰ তদন্ত হ'ব লাগিব। তাৰ লগে লগে ডুমডুমা DFO গৰাকীয়ে ডুমডুমা অঞ্চলত যিদৰে চিণ্ডিকেট ৰাজ গঢ় লৈ তুলিছে, তেখেতে অবৈধ মাফিয়াৰ সৈতে তেখেতৰ যি সম্পৰ্ক, এই সম্পৰ্কৰ ক্ষেত্ৰত অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰীয়ে এটা বিভাগীয় তদন্ত কৰি ডুমডুমা DFO গৰাকীৰ ওপৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰিব আৰু ডুমডুমা DFO গৰাকীক নিলম্বন কৰিব লাগিব আৰু হেমকান্ত হাতীমুৰে উচিত ন্যায় পাব লাগিব। আৰু যি দুৰ্নীতিৰ সহনীয়তাৰ কথা কৈছে, এই কথাখিনি আচলতে গুৰুত্ব পাব লাগিব, এই কথাখিনি আমি আশা ৰাখিছো।